हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल गावलिया ब्लॉग। तो आपलोगे थामनेलखन सत्य निश्चय गम पाइसे मैं कत जाबोले ओलाइछु आरो कत जाय आछु आरो आपनालोকক मैं কৈছো मैं जाबोले ओलालु আজি जेहेतु काति बिहु तो काति बिहुर उपलक्षे मैं खेति पथारলৈ गई आछु साकी दिবলৈ। এই ভিডিওটো ভালদৰে স্ক্ৰিনৰ পৰা ভালদৰে চাই থাকিব আৰু আহক আজি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকক ডাইৰেক্ট লগ পাই আছো মই খেতি পথাৰত। এই ভিডিওটো চাই থাকক गाइस या साइलक मनात मैं लैसु औटेङा टप और तेल आछे मिठातेल आछे चलाई आछे और एया एडल बारिडल लैसु तो जाई आछु साकी दिबोले और रास्ता चालना रास्ता किमान बेया तो धुली बालिर माजर रास्तारे मैं गई आछु साकी दिबोले ते बोलक गई आछु पाक पाई आछु खेति पथारत। तो এইখানে হৈছে খেতি পথাৰ আপোনালোকে চাব পাৰে। तो गई आछु मैं खेति पथार और एया खेति पथाৰৰ দুয়োফালৰ খেতি পথাৰৰ মাজতে আছে গোটেই লাইন। তো ৰেল লাইন হৈ আছে আৰু এই যিটো ৰাস্তা দেখা পাইছে আপোনালোকে এই ৰাস্তাটোত মানে আৰু এটা ট্ৰেইন লাইন হ'ব, তো ডাবল লাইন হ'ব। তো চাই থাকক ভিডিঅ'টোৰ জৰিয়তে সকলো কথা গম পাব। আৰু মই গৈ আছোঁ আজি খেতি পথাৰত চাকি দিবলৈ। তো এইখনে আমাৰ হৈছে খেতি পথাৰ, চাই লওক এবাৰ চাই লওক এয়া মই এতিয়া ট্ৰেইন লাইনে ভিৰাই যাই আছোঁ আৰু মোৰ পাছত আছে এয়া ট্ৰেইন লাইন। তো গৈ আছোঁ চাকি দিবলৈ আৰু এয়া চাওক এজন লাঠিডাল লৈছোঁ আৰু এয়া মনাৰ মানে বস্তুটো আছে উলবিলাক আছে। তো গৈ আছোঁ মই চাকি দিবলৈ। তো চাই থাকক ভিডিঅ' আজি ভিডিঅ'টো ধামাকা হ'ব আৰু আপোনালোকে আজিৰ ভিডিঅ'টো যেন চাই আৰু বস্তুটো লাইক কমেণ্ট শ্বেয়াৰ কৰে তাৰে কামনা কৰোঁ। চাই থাকক গৈ আছোঁ চাকি দিবলৈ। তো গাইছ এয়া চাই লওক আহি পালোঁ খেতি পথাৰত। চাওক এয়াই হৈছে আমাৰ খেতি পথাৰ। তো এতিয়া এইবাৰ চাকি দিম। তো চাই থাকক ভিডিঅ' ভালদৰে। এয়াই খেতি পথাৰ আমাৰ। ও গাইছ এয়া চাই লওক ফাইনেলি মোৰ চাকি থাকি দিয়া হৈ গ'ল। তো দিলোঁ চাকিটো চাই লওক এবাৰ। এয়াই হৈছে আমাৰ পৰম্পৰা কাতি বিহুৰ আৰু এবাৰ মই খেতি পথাৰখন দেখুৱাই দি আছোঁ। মোৰ এতিয়া চাকি বাকি দিয়া হৈ গ'ল। তো মই এতিয়া যাবলৈ ওলালোঁ আৰু যোৱাৰ আগতে আপোনালোকক মই এবাৰ খেতি পথাৰখন দেখুৱাই দিছোঁ। চাই লওক কিমান ধুনীয়া আমাৰ সেউজীয়া ধুনীয়া পথাৰখনি আৰু এয়াই হৈছে আমাৰ খেতি। তো আমি মানে যোৱাবাৰ খেতি কৰিছিলোঁ, তো এইবাৰ খেতি কৰিছিলোঁ। তো চাই লওক আমাৰ খেতি পথাৰ আৰু ফাইনেলি মই চাকি দি চাই লওক আৰু এয়া হৈছে আমাৰ পৰম্পৰা চাকি দিয়া। তো এয়া ফাইনেলি আমি চাকি থাকি দি ল'লোঁ। তো আমি এতিয়া চিলাব নকৰ গৰু লৰেও ফেৰো আমাৰ গৰু ভৈছেৰ ফেৰো দৌল 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 নকৰ ধান ভাল হয় আমাৰ ধান বেয়া হয় দৌল 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 দৌল। তো এনেকুৱা কৈয়ে কোৱা হয় এনেকৈয়ে। তো আমাৰ এইটো পৰম্পৰা বুলি কোৱা হয় আৰু চাই লওক একদম মজাকে আহক আৰু ভিউ দেখুৱাই দি আছে। তুলসী তলে জয় জয় ৰাম, তুলসী তলে মৃগ পহু চৰে। ফাইনেলি এতিয়া মই যাবলৈ ওলালোঁ ঘৰত। তো আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এণ্ড মোৰ চেনেল যদি আপোনালোকে নতুন হয় তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশা লাগে। তো আজিলৈ বাই বাই। তো বাই বাই। তো আকৌ এটা ধামাকা ভিডিঅ' সৈতে মই আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ।